টাৰ্ণিংটো ঘূৰি যায় এডাল আহঁত গছেদি এইকে সুবিধা এটা মানে ইটা ৰাস্তা পাৰ ৰাস্তা আছে এইখিনি অলপ তো hey guys, welcome back to my YouTube channel. আপোনালোকে চাই আছে হিমাংশু ব্লগছ এণ্ড ৱেলকাম বেক টু মাই YouTube channel. তো গাইছ আজি এটা হঠাৎ ব্লগিং ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ. মই ঘৰত নাই, ফ্ৰেণ্ড এজনৰ ঘৰত আছোঁ. আমি এঠাইত যাম বুলি ভাবিছোঁ, গতিকে ব্লগটো আৰম্ভ কৰোঁ. মোৰ লগত আছে ভাৰ্গৱ দা, ইফালে গৌতম দা আৰু এজন ফ্ৰেণ্ড আহি আছে. আমি সি আহালৈ ৰখি আছোঁ, একেলগে যাম, চাই থাকক. 5 minutes later. আমাৰ লগত ইয়াত দুলন দা আছে, ভাৰ্গৱ দা, আমি যাই আছোঁ. লগত গৌতম দাও আছে, গাড়ী চলাই আছে. মুম্বাইৰ পৰা ভিডিঅ' দিবই হোৱা নাছিল আৰু আজি হঠাৎ দিনা ঘৰত যাব লগা হ'ল আৰু সেইবাবে এটা ব্লগিং কৰিছোঁ. গতিকে বোলা ভিডিঅ'টো লাহে লাহে আৰু এতিয়া যাব ভাৰ্গৱ দাহঁতে গাড়ীত তেল ভৰাব. গতিকে বলক, সিহঁত আগত গৈছে, আমিও যাই থাকোঁ পিছে পিছে, তেলটো ভৰাই লওঁ. ডিপুত একদম পূৰা চেনিটাইজ কৰি আছে কৰোণাৰ কাৰণে. আৰু দুলাল পূৰা ব্যস্ত ভিডিঅ' কৰাত, মানে সিও ব্লগিং কৰে, ব্লগ কৰি আছে. আৰু আমি 100 টকাত তেল ভৰাই ভগৱানক চিন্তি বলক গৈ থাকোঁ. মই মুম্বাইৰ পৰা অহাৰ পিছত ভিডিঅ' দিবই হোৱা নাছিল আৰু আজি সেইবাবে এইটো ব্লগ কৰিছোঁ. আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ. গতিকে বলক গৈ থাকোঁ. অলপ গাড়ীখন মই চলাম. বহুত চলালো গাড়ী. গৌতম দা আছে, গৌতম দা ভিডিঅ' কৰিব, আপোনালোকে চাই থাকক. তই আশা কৰি যা, তই আশা কৰ দুগালে দখা কৰি যা. দুনিত নেকি আমাৰ ৰাস্তাটো ভুল হৈ গৈছে আৰু দিগদাৰাক ফোন কৰি সুধি লৈছোঁ কোনফালে. গতিকে দিগদাৰাই কৈছে আৰু এতিয়া বলক গৈ থাকোঁ. পাম বুলি ভাবছানে? একদম বঢ়িয়া. 100 টকা তেল ভৰাই লৈছোঁ, বঢ়িয়াটো. বাইক লৈ আহোঁতে ইমান টাইম লাগিছে, এইখন লৈ আহিলোঁ আৰু কিমান টাইম লাগিলে আপোনালোকে ভাবকচোন বাৰু. देखो आने जाने वाले सारे साथ खड़े हैं, कभी ना कभी मैंने भी तो ऐसे वैसे ख्वाब देखे हैं कि हम तो आस पास सास. ए भाई आई যাই পা মন লাগছি না? 100 টকা তেল ভৰাই ৰাজগাঁও. টাৰ্ণিংটো ঘূৰি যায় এডাল আহঁত গছেদি এইকে সুবিধা এটা মানে ইটা ৰাস্তা পাৰ ৰাস্তা আছে আজি কি বা হৈছে গম নাপাওঁ, ইমান ক'লা লাগি আছে. শনিয়ে পাইছে আমাক গোটাকেইটাকে. আজি শনিবাৰ ইফালে, আজি শনিয়ে পাইছে আমাক. কেৱল ঘূৰাই লৈ ফুৰিছে ইফালৰ পৰা সিফাললৈ. মানে গৌতম দা
এতিয়া আগত ডুং এটা আছে বোলে আগত ডুংটোৰে আমি সোমাই যাব লাগিব সোমাই গ'লেহে পাম দীপ্তিজীৰ ঘৰ ডুংটো আপোনালোকক দেখাই দিলোঁ ডুংটো দেখা হৈছে আপোনালোকে চাগে কেমেৰাত ধৰিব পৰা নাই গম পাব চাই থাকক ইয়াত বানপানীয়ে ৰাস্তা পুৰা শেষ কৰি পেলাইছে আৰু অলপ দিন আগতে এইটো ৰাস্তাৰে ডিম্পুদাও আহিছিল আপোনালোকে চাগে ব্লগটো চাইছে আৰু ব'লক আমিও গৈ থাকোঁ আৰু ফাইনেলি বহুত কণা লাগি কিবা কৰি দীপজ্যোতিদাৰ ঘৰ আহি পালোঁ আৰু এইটোৱে হৈছে আপোনালোকৰ মৰমৰ দীপজ্যোতিদা ওৰফে খিতেইকাইৰ ঘৰ এইখনেই আৰু দীপজ্যোতিদা ঘৰত নাই সিহঁত তেওঁ শ্বুটিঙত আছে গতিকে শ্বুটিঙলৈ যাওঁ আমি আপোনালোকে চাব পাৰিব ব'লক I live inside my own world of make-believe. Kids screaming in the cradles, profanities. I see the world through ice covered in ink and bleach. Cross out the ones who heard my cries and watched me weep. I love everything. Fire spreading all around my room. আৰু আমি আহি এয়া দীপদাৰাহঁতৰ শ্বুটিং কৰা জেগা আহি পালোঁ আৰু দীপদাৰা আমাৰ কাৰণে বাঁহৰ তলত ৰখি আছে আৰু এয়া এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ দীপদাৰাই লৈ গৈছে জুৱেল দাহঁতৰ ঘৰত আৰু এতিয়া দীপদাৰাহঁতে বোলে কিবা শ্বুটিং কৰিব আহক আমি শ্বুটিংখিনি এবাৰ চাই লওঁ Take my eyes open to force reality. Why can't you just let me eat my weight in glee? I live inside my own world of make-believe. Kids. Few moments later. আৰু এতিয়া দীপদাৰাহঁতৰ শ্বুটিং শেষ আৰু আমাক এতিয়া দীপদাৰাই ঘৰলৈ লৈ যাব গতিকে বলক দীপদাৰাহঁতৰ ঘৰত যাওঁ আৰু চাই থাকক কি হয় Few moments later. আৰু এয়া দীপদাৰাহঁতৰ ঘৰত ধুনীয়া ধুনীয়া দীপদাৰাৰ ফটোবোৰ সজাই থৈছে আৰু এয়া এইবোৰো দীপদাৰাক সম্বৰ্ধনা দিছে বহুতে আৰু আমাক এতিয়া চাহ খাবলৈ দিছে আৰু দুজনে পূৰা খাই আছে চাহ এইবাৰ ভাৰ্গৱ দাই খুৱাই আছে পূৰা চাহ গৌতম দাই পূৰা খাই আছে আজি দীপদাৰাৰ ঘৰত আহি খুবেই ভাল লাগিল আৰু এতিয়া দীপদাৰা কিবা অলপ কৈ দিব কি ক'ম মানে ইহঁত আহি আমাৰ ঘৰত এয়া বোকাপানী নেওচি হ'লেও খুব সুন্দৰ এটা ইউটিউব চেনেল খুলিছে সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু আমাক যেনেকৈ আদৰি লৈছে ইহঁতকো ল'বি আৰু ভাল ভাল কাম কৰি আছে নতুন নতুন প্ৰতিভাবিলাকো ইহঁতে বিকাশ কৰি আছে আৰু কি চেনেল আছিল হিমাংশু ব্লগ হিমাংশু ব্লগ খুব সুন্দৰ দেই আৰু নতুন নতুন জেগাবিলাক দেখাই থাকে বাঁহৰ তলৰ আৰু ক'ৰবাত শ্বিলঙৰ জেগাও দেখাবি এইবিলাক নতুন নতুন যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবি আৰু ছাবস্ক্ৰাইব কৰিবি চেনেলটো তেতিয়া নতুন নতুন ভিডিঅ' বনাই থাকিব পাৰিব আৰু সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ ধন্যবাদ আৰু চিপিৰা এটা ডাইলগ মাৰি দি চিপিয়ানো কি দিবি আমাৰ অহল্যাই বেজাই চাউল ঢুকাইয়ে দুটা মানুহে ইয়ে অহল্যা মান নাই মাৰি কিয়নো ইমান চাউল ঢুলিয়ে দুটা মানুহে একটা মাছ চাউল দি ঢুলীয়া হয় এনেকৈ ডাইলগ আছিলে আৰু চিপিৰা চাই বিদায় চিপিৰা সকলোৱে আৰু ইহঁতৰ ভিডিঅ'বিলাকো চাব দাদা ঘৰৰ পিছে কোন কোন আছে ঘৰত মা দেউতাই আৰু হেৰি ভাইটি আমি চাৰিজন এতিয়া দৰঙী ভাষাত কৈছোঁ আৰু ডাইৰেক্ট কি আমি দৰঙীয়া মানুহ চব চলি যায় দীপদাৰাই বোলে কিবা এটা চাকৰি কৰে কি চাকৰি কৰা চাকৰি কৰা বাদ দিয়া সেইবিলাক আছোঁ এনেকৈ ইলেক্ট্ৰিচিটিত কাম কৰি পেলাই তাৰপিছত ডিউটি চিউটি নহ'লে এইবিলাক ভিডিঅ' চিডিঅ' বনাই থাকোঁ আৰু তোমালোকৰ আশীৰ্বাদৰ কাৰণে ইমানখিনি পাইছোঁ আৰু তোমালোকৰ চাহ কাৰণে আমি কৰি আছোঁ কাৰণে তোমালোকে চাই আছা আৰু সদায় এনেকৈ চাই থাকি আমাৰ তোমালোককো ৰাইজে চাব বুলি আশা কৰিলোঁ আৰু মই দীপদাদাক কোৱা আনিছোঁ যে হেৰি এটা ঘৰত চিন্তু বুলি মাতে চিন্তু বুলি গাঁৱত ঘৰৰ ওচৰত বা গাঁৱত এইটো অঞ্চলত চিন্তু বুলি মাতিলেহে গম পায় আকৌ বাহিৰত দিকে ওলাই গ'লে দীপজ্যোতি বুলি ক'লে গম পায় আৰু যদি তাৰ বাহিৰত যাওঁ ভাঙা টিভি বুলি ক'লেও গম পায় এনেকুৱা এতিয়া চিপিৰা বুলিও মাতে লগাই গাই কি বুলি মাতে হিচাপ নাই মাত্ৰ মানুহটো কিন্তু চিপিৰা নহয় বহুত দিল খোলা মানুহ একদম বঢ়িয়া
এখন চাইকেলো আছে হিৰো হণ্ডাও দ চলোৱে কি চলোৱে হিচাপ নাই হিচাপ নাই চাইকেল ল'বাটো ভাগ্য নাই সেই চাইকেল চলাওঁতে দিন যাব মোৰ চাইকেলখন বাৰু আমি চলাওঁ barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. এতিয়া এজন আমাৰ গ'ল গৌতম দা বুলি কৈছিলোঁ এতিয়া গৌতম দা গ'ল আৰু এতিয়া আমি তিনিটা থৈ যাম গতিকে ব'লো যাম এতিয়া আমি দ্বিতীয়টা ঘৰৰ পৰা ঘৰলৈ যাই আছোঁ আমাৰ নিজৰ ঘৰলৈ গৌতম দাই ভৰাইছিল 100 টকা তেল কিন্তু আমাৰ বসন্তি চলিয়ে আছে এতিয়ালৈ চলিয়ে আছে 100 টকা তেল ভৰাই ইমানখিনি পিকআপ আৰু ইমানখিনি লং জাৰ্ণি আৰু আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব